নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সংগীতা ইছু কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এয়া মূলাৰ আচাৰ বনাইছিলোঁ। এইখিনি এনেকুৱা হৈছে। আহকচোন চাওঁ মই এই ৰেচিপিটো কেনেকুৱা বনালোঁ। আজি মই মূলাৰ আচাৰ বনাবৰ কাৰণে এয়া মূলা কাটি ল'ম, ধুই ভালদৰে সৰু সৰু কৰি পিচ কৰি ল'ম। এইটো এনেকুৱা ৰকাই গোটেইখিনি মূলা মই ৰেডি কৰি ল'ম। প্ৰথমে এয়া মূলাখিনি মই গোটেইখিনি এই বাল্টিংটোত পানী লৈ ধুনীয়াকৈ ধুই বাকলিখিনি গুচাই ল'লোঁ। আৰু এবাৰ পানী লৈ আৰু এবাৰ ধুই ল'ম। বাল্টিত পানী আনি আৰু এবাৰ মই গোটেইখিনি ভালদৰে ধুই ল'ম। আৰু এবাৰ ধোৱা হৈ গ'ল। এইবাৰ মই এইটো এনেকুৱা ইমান চাইজৰ পিচ কৰি ধুনীয়াকৈ সৰু সৰু পিচ কৰি ল'ম। বেছি পাতলো নহয় আৰু বেছি মোটাও নহয়, যাতে একেবাৰে পাতল হ'লে একদম ঢিলা হৈ লাগি ধৰিব, লেকেটীয়া হৈ যাব। সেইকাৰণে এটা হিচাপত মই এনেকুৱা কাটি ল'ম, পিচ পিচ কৰি গোটেইখিনি মূলা এইবাৰ মই এনেকুৱা পিচ কৰি ল'ম। মূলা গোটেইখিনি কাটি লোৱা হৈ গ'ল। এইবাৰ মই এটা বৈয়ামত এইটো ডাঙৰ বৈয়ামটোত মই গোটেইখিনি ঢালি ইয়াতে নিমখ সানি এক ৰাতি মই ইয়াতে থৈ দিম। বৈয়ামত মই গোটেইখিনি মূলা ঢালি ল'লোঁ। এবাৰ ইয়াতে মই 2-3 চামুচমান নিমখ সানি ধুনীয়াকৈ এক ৰাতি থৈ দিম। ইয়াৰ পৰা পানী ওলাব আৰু মূলাৰ গোন্ধটো অকণমান যাব। তাৰপিছত আচাৰ বনোৱাৰ কাৰণে ৰেডি কৰি ল'ম। এক ৰাতি মই ইয়াতে ধুনীয়াকৈ ঢাকনিখন মাৰি থৈ দিছোঁ। এয়া যোৱাকালিতে মই মূলা কাটি এই বৈয়ামটোত থৈ দিছিলোঁ। এইখিনি গোটাই মই ইয়াতে ট্ৰেখনত ৰ'দত দিয়াৰ কাৰণে উলিয়াই ল'লোঁ। নিমখ সানি থৈ দিয়াৰ কাৰণে কিমানখিনি পানী ওলাইছে আপোনালোকক দেখুৱাই লৈছোঁ। কমচে কম 1.5 গিলাচমান পানী ইয়াৰ পৰা ওলাই গ'ল। ধুনীয়াকৈ এইবাৰ মই ৰ'দত শুকুৱাই ল'ম একদিন। আজি ৰ'দটো অলপ চোকা আছে, এদিনতে হ'ব। হালধি সানি ল'ম মই, ভালদৰে মিক্স কৰি সেইখিনি ৰদাই ল'ম। তেতিয়া হালধিটো অকণমান ইয়াতে গাতে লাগি ধৰিব, কালাৰটো ভাল হ'ব। নহ'লে আচাৰখিনি বনালে অলপ মূলাৰ কালাৰটো বগা বগা হৈ থাকিব। সেইটোৰ কাৰণে ৰ'দত দিয়াৰ আগতে মই হালধিখিনি সানি ধুনীয়াকৈ ৰদাই ল'ম। মোৰ এই মূলাখিনি ধুনীয়াকৈ ৰ'দত একদিন সম্পূৰ্ণ শুকুৱাই ল'লোঁ। ধুনীয়াকৈ শুকাই গৈছে, পানী নাই আৰু ইয়াতে। সেইখিনি মই আচাৰ বনোৱাৰ কাৰণে এতিয়া ঠিক কৰি লৈছোঁ। এই মূলাৰ আচাৰত মই কি যোগাৰ লাগে এইবিলাক দেখাই লৈছোঁ। শুকান জ্বলাৰ গুড়ি 1 চামুচ, হালধি 1 চামুচ, এয়া আমচুৰ পাউডাৰো লৈছোঁ মই 1 চামুচ, এয়া জোখমতে নিমখ, এয়া ক'লা আৰু বগা বেহাৰ 1 চামুচ, এইটো ধনিয়া গুটি, এইটো জিৰা অকণমান লৈছোঁ, পাঁচফোৰণ অকণমান, আজৱাইন আধা চামুচকৈ লৈছোঁ এইখিনি মই। আৰু এইকেইটা শুকান জ্বলা 10টামান এইখিনি লৈছোঁ। আৰু মিঠাতেল লাগিব জোখমতে। মিঠাতেলখিনি মই বটলত মিঠাতেল লৈছোঁ। মই মিঠাতেল দিম যিহেতু আচাৰ হয়, আচাৰত মিঠাতেল দিলে অলপ আচাৰখিনি খাই ভাল লাগে, টেষ্টি হয়। এইফালে মই কেৰাহী গৰম কৰি লৈছোঁ। ইয়াতে মই মছলাখিনি গৰম কৰি ল'ম। প্ৰথমে মই পাঁচফোৰণখিনি দি লৈছোঁ, তাৰপিছত বাকীখিনি মছলা দি ল'ম। মই ধনিয়া দিছোঁ, এনেকুৱা এটা
মছলাখিনি গৰম হৈ গ'ল। এইবাৰ মই গেছটো বন্ধ কৰি দিলোঁ। জালটোত অকণমান ঠাণ্ডা কৰি পিচি ল'ম মই। মই কেৰাহী পাতি গৰম কৰি লৈছোঁ। এইটো 250 গ্ৰাম মই মিঠাতেল দিলোঁ প্ৰথমে। যিহেতু মোৰ মূলা অলপ বেছি আছে সেইকাৰণে আৰু 100 গ্ৰামমান তেল দিম মই। এইখিনি ভালদৰে গৰম হোৱালৈকে মই এইবাৰ মছলাখিনি ৰেডি কৰি ল'ম। এই গুড়া মছলাখিনিও মই একেলগে দি লৈছোঁ যাতে মছলাখিনি বাকী মছলা গোটা মছলাখিনিৰ লগত মিক্স হৈ যায়। গোটাখিনি মছলা ইয়াতে মই মিক্স কৰি ল'লোঁ যাতে গুড়া মছলা আৰু গোটা মছলা গোটেইখিনি ভালদৰে মিক্স হয়। ইয়াৰ তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল। এইবাৰ মই মূলাখিনি দি দিম যাতে অলপমান সিজি যায় তেল গৰমত। মূলাখিনি ধুনীয়াকৈ ৰ'দত শুকাই গৈছিল, পানী নাই, তথাপিও মই সেই তেল গৰমখিনিত অকণমান সিজা নিচিনাকৈ অলপ ভাজি লৈছোঁ। এই মূলাখিনি মোক এজনী মুছলিম ভণ্টিয়ে দিছিলে। আমি গাঁৱলীয়া মানুহ, ইঘৰে সিঘৰক বয় বস্তু আদান প্ৰদান কৰোঁ। সেই ভণ্টিজনীও কেতিয়াবা আহিলে মই চাহ পানী খুৱাওঁ। সেইকাৰণে তাইৰ ঘৰত যি শাক পাচলিসমূহ আনি দিয়ে, এইখিনি ঘৰত লগা মূলা হয়, খাই খুব ভালে লাগিব। আমি এনেকুৱা বয় বস্তু ইজনে সিজনক আদান প্ৰদান কৰি ভাল পাওঁ গাঁৱৰ মানুহ। আৰু এনেকুৱা ওচৰ চুবুৰীয়াৰ লগত মিলি জুলি ভাগাই পতাই খাই খুব ভাল লাগে, আনন্দ লাগে। আমি এনেকুৱাই চলি ভাল পাওঁ সাধাৰণ হিচাপে। সেইকাৰণে কৈছোঁ কথাখিনি। 5 মিনিট হৈ গ'ল, মই গেছটো সম্পূৰ্ণ বন্ধ কৰি দিলোঁ। এবাৰ ইয়াতে মছলাখিনি দি দিম। মই গোটেইখিনি মিক্স লৰাম। এই কথাবিলাক এইটোৰ কাৰণে কৈছোঁ, মোৰ নাতি ল'ৰা পিছত ডাঙৰ হয় যেন মোৰ কথাখিনি অনুকৰণ কৰিব পাৰে। মানুহৰ ভেদ ভাৱ যেন নাৰাখে, সকলোকে যেন মানুহক মানুহ হিচাপে লক্ষ্য কৰে, মৰম আদৰ কৰে। সেইখিনিৰ কাৰণে মই এই কথাখিনি কৈ লৈছোঁ। মানুহৰ জীৱন ভৰসা নাই, সেই ডাঙৰ হোৱালৈকে বা মই এই কথাবিলাক মই ক'ব পাওঁ নে নাপাওঁ। সেইকাৰণে এইবিলাক মই এই চেনেলত ৰেকৰ্ড কৰি ৰাখিছোঁ, যাতে মোৰ পৰা এই কথাখিনি শুনি মানুহক মানুহ হিচাপে জ্ঞান কৰা সেই মহানতাটো পায়। আচাৰখিনি কমপ্লিট হৈ গ'ল। এইখিনি মই আৰু ধুনীয়াকৈ ৰ'দত একদিন ভালদৰে ৰ'দাই ল'ম, তাৰপিছত বৈয়ামত সোমাই থৈ দিম। এইখিনি মই অকলে খাই শেষ কৰিব নোৱাৰোঁ। মোৰ ওচৰ চুবুৰীয়া কোনোবাই যদি আচাৰ খাই ভাল পাওঁ বুলি কয়, এই আচাৰখিনি ধুনীয়াকৈ ৰ'দত অলপমান শুকাই লোৱাৰ পিছত দেখাত ধুনীয়া হ'ব, খায়ো খুব ভাল লাগে। মই এই ৰেচিপিটো আজি দেখুৱাই ল'লোঁ। আপোনালোকে কেনেকুৱা পালে মোক জনাব। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি ধৰিব। মই আহিবলগীয়া মোৰ নতুন নতুন ৰেচিপিসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। লগতে লগৰ ভাই ভনী বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। মোৰ এই ৰেচিপিৰ পৰা যদি কিবা ৰেচিপি ভাল লাগিছে আপোনালোকে বনাই খাই উপভোগ কৰিব পাৰিব। আজিলৈকে আহক। থেংক ইউ।